My name is Demari. Recently, मैंने आज ही है जी युवा पुरस्कार साहित्य अकादमी युवा पुरस्कार जी एनाउंस আছে तो याते मोर सम जिउ आरो पोएट्री बुकर কাৰণে মই পাইছো বহুত আনন্দিত হৈছো তাহলে এটা ৰেসপন্সিবিলিটিটো মানে বেছি হৈছে এজ এন এৱাৰ্ডি ৰেসপন্সিবিলিটিটো থাকিল মোৰ তাত মই সাহিত্যত কিমান মই মানে কন্ট্ৰিবিউট কৰিব পাৰিছো এটো নাজানো বাট সাহিত্যই মোক এটা চিনাকি দিলে ভাল লাগিছে মোৰ এটা ৰেসপন্সিবিলিটি বাঢ়ি গ'ল মই ৰাখিব লাগিব কৰিব লাগিব সাহিত্যৰ কাৰণে কাম কৰিব লাগিব কিতাপখন 2022 বড়ো উইমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যনে পাব্লিছ কৰিছিলে বড়ো উইমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যনে যদি এইটো কিতাপ মানে 2022 পাব্লিছ নকৰিলে সেইটো কিতাপ মানে আহিল হয় মই পাব্লিছ কেতিয়া কৰিব পাৰিব সেইটো ক'ব নোৱাৰোঁ মানে এতিয়া আপুনি অধ্যয়নৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ক্ষেত্ৰত কি বুলি ক'ব তেওঁলোকৰ যুৱ প্ৰজন্মক আজিকালিৰ ইউথবিলাকে বেছিকৈ মানে ছ'চিয়েল মিডিয়াত এংগেজ হৈ থাকে ছ'চিয়েল মিডিয়াত বেছিকৈ টাইম ৱেষ্ট কৰাতকৈ আমি কিতাপ পঢ়িব লাগে পঢ়াটো মানে জৰুৰী হয় বা নিজৰ কাৰণেও ভাল নলেজো গেইন কৰিব পাৰে আৰু কাৰোবাৰ মানে ইণ্টাৰেষ্টৰ ৰাইটিংছত কাৰোবাৰ ইণ্টাৰেষ্টটো আহি যাব পাৰে যদি বেলেগৰ কিতাপ পঢ়িব লাগে কিতাপ আপুনি যে এতিয়া এই এৱাৰ্ডটো পালে কাৰ পৰা এই ক্ষেত্ৰত আপোনাৰ অনুপ্ৰেৰণা কাৰ পৰা পাইছে অনুপ্ৰেৰণা হিচাপে মোৰ দেউতা ফাৰ্ষ্ট অফ অল তাৰপিছত থাকিল মা দেউতাই ফাৰ্ষ্ট অফ অল ইনস্পিৰেশ্যন হয় তাৰপিছত থাকিল বড়ো উইমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যন বহুত ইনস্পায়াৰ কৰে মানে আৰু বড়ো ৰাইটাৰ্ছ একাডেমি থাকে বড়ো সাহিত্য সভা থাকে আৰু মোৰ ৰিলেটিভছ বহুত ইনস্পায়াৰ কৰে ঠিক আছে হ'ব দিয়ক হয় এতিয়া বৰ্তমান ক'ত কি কৰি আছে মই এতিয়া পানেৰী কলেজত এজন এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে টিচিং কৰি আছোঁ কলেজখন প্ৰভিঞ্চিয়েলাইজ হোৱা নাই ভেঞ্চাৰ কলেজ হয় ভৱিষ্যতে আপুনি কি কৰিব বিচাৰে ভৱিষ্যতে এজন এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰিব বিচাৰে বৰ্তমান এই বড়ো ভাষা আজি ভাল লাগিছে মোৰ ছোৱালীজনী দি এইখিনি নিজে কিবা কষ্ট কৰাৰ দিনে ৰাতি কষ্ট কৰাৰ পিছত এইখিনি সাহিত্য একাডেমি বঁটা লাভ কৰিছে এইটো আজি বহুত ভাল লাগিছে আজি ঘোষণা কৰা সাহিত্য একাডেমি এই যিটো যুৱ বঁটা ঘোষণা কৰিলে কেনেদৰে অনুভৱ হ'ল ভাল লাগিছে আনন্দিত হৈছোঁ বহুত 2022ত বড়ো উইমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যনে পাব্লিছ কৰিছিলে এইখন বুক পইট্ৰি বুক হয় চম জিউ আৰু বড়ো ৰাইটাৰ্ছ এছ'চিয়েশ্যন উইমেন ৰাইটাৰ্ছ এছ'চিয়েশ্যনলৈ মোৰ পৰা বহুত মানে থেংকছ থাকিলে ক'ব নোৱাৰোঁ মানে ভাষা দি ক'ব নোৱাৰোঁ এতিয়া বঁটাটো পোৱাৰ পিছত আকৌ এতিয়া ৰেছপন্সিবিলিটিটো বাঢ়িছে এটা ৰেছপন্সিবিলিটিটো মানে ময়ো ল'ব লাগিব লিটাৰেচাৰত মই কিমান কি কণ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ সেইটো নাজানো বাট লিটাৰেচাৰে মোক এতিয়া এটা চিনাকি দিলে চ' এইটো মই ৰাখিব লাগিব যুৱ চামক কি ক'ব এই ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকে অধ্যয়নৰ পৰা আঁতৰি আছে বুলি ভাবে নেকি য়েছ আছে ক্ৰিয়েটিভিটি এইটো লিটাৰেচাৰ এটা ক্ৰিয়েটিভিটি হয় চ' আমাৰ যুৱ যিবিলাক আছে অকণমান বেছিকৈ মানে ছ'চিয়েল মিডিয়াত এংগেজ হৈ থাকে আজিকালি চ' ছ'চিয়েল মিডিয়াত বহুত বেছিকৈ মানে টাইম ৱেষ্ট কৰাটো এৰি ফালে যদি গ্ৰন্থ পঢ়া বা লিখা সেইবিলাক যদি আমি কৰোঁ বা হাত দিওঁ তেতিয়াহ'লে বেছি ভাল দিব লাগে ইনস্পিৰেশ্যন হিচাপে মোৰ দেউতাও লিখিছিলে মা আছে 2020ত মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে ইকনমিক্সত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা এতিয়া পানেৰী কলেজত এজন এছিষ্টেণ্ট প্ৰফেচৰ টিচিং কৰি আছোঁ
ভৱিষ্যত সপোন ভৱিষ্যত সপোন এছিষ্টেণ্ট প্ৰফেচাৰে হয়। ঠিক আছে।